Hello everyone, welcome to our YouTube channel. So আজি vlogটো মই শুট কৰি আছো বৰ্তমান সময় হৈছে প্ৰায় 4টা বাজিছে এফালে চাব পাৰে মৰ্নিং ইমান জলদি শুট কৰা কাৰণটো হ'ল কি এফালে বাইদেউ আছে এফালে মই এফালে মেগী লৈছো আমি ইমান ৰাতিপুৱাই মেগী আৰু ডিম এফালে চাহ লৈ লৈছো মই ৰাতিপুৱাই মানে ষ্টাৰ্ট কৰা কাৰণটো হ'ল কি যেহেতু ইয়া আগৰ vlogটো কৈছিলো আমি ঘৰলে যোৱা কথা আছে মানে ধেমাজিলে যোৱা কথা আছে মোৰ ওয়াইফৰ মাকৰ ঘৰত সো ভাবিলো তাইও কৈছিলে ব্লগ এটা বনাই দিবলৈ সেইটো কাৰণে বনাই দিলো আজি জাৰ্নিটো দেখাই দিও বুলি ভাবিলো আৰু প্ৰায় আমাৰ মানে ইয়া গুৱাহাটীৰ পৰা ধেমাজিলৈকে কিমান ঘণ্টা লাগে 8 ঘণ্টা 9 ঘণ্টা দেখাইছে এফালে খাই লৈছে মই খাই লওঁ ধুনীয়াকৈ মেগীটো খাই লওঁ তাৰপিছত টেক্স দেখাই আছোঁ আৰু ব্লগটো কণ্টিনিউ চাব আৰু ভিডিঅ'টো ফাৰ্ষ্টতে কৈ দিছোঁ চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু যোন নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা জাষ্ট শ্বেয়াৰ কৰি দিব আৰু এতিয়া আমি খাই বৈ পিনে ওলাই দিলোঁ ওলোৱা মেলা নেদেখালোঁ আৰু বস্তু পাতি ঘৰুৱা এইফালে লৈ লৈছোঁ বেগত কাপোৰ চাপোৰ আৰু এইফালে আমি গৈ আছোঁ একা বেকা ৰাস্তা কেনেকুৱা লাগিছে আগলে মানে ডাঙৰ ডাঙৰ গাড়ী গৈ আছে ৰাস্তাটো মানে একদম যোৰাবাটৰ ৰাস্তাটো পুৰা একা বেকা এনেকুৱা টাৰ্ণিং মানে শ্বিলঙৰ টাইপত শ্বিলঙৰ টাইপত আৰু আমি লাহে লাহে আহি আছো এইফালে বহুত ডাঙৰ ডাঙৰ গাড়ী মানে ট্ৰাকবোৰ চলি থাকে গাইস আমি বৰ্তমান পালোহি কোন জায়গা নগাঁও পালোহি ইয়াতে মানে তেল ভৰাইছো ইয়াতে অলপ ৰখি লৈছো ৰেষ্ট লৈ লৈছো মানে একেৰাহে কন্টিনিউ 1.5 ঘণ্টা 2 ঘণ্টা ড্ৰাইভ কৰা হ'ল অলপ ৰখিছো তেলটো ইয়াতে ভৰালো ভৰাই কেনে এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু লগতে আপোনালোককো দেখাই আছো বলক তেন্তে আমি গৈ থাকো গাইস গোটেই ৰাস্তা মানে বৰষুণে পাই গৈ আছো আৰু ইমান পানী মাৰিছে গোটেই ৰাস্তা বৰষুণ আৰু ৰাস্তাবিলাকত এনেকুৱা পানী মানে জাম হৈ আছে গোটেই গাড়ী মানে আৰু হেৰি এটা দেখিছিলে গুৱাহাটীৰ পৰা হেৰি কোনখিনি পাইছিলো মানে পানী হৈ আছিলে ফেঞ্চি বজাৰ পাৰ হৈ কেনে এনেকুৱা পানী মানে গোটেই চকাকেইটা ভাগ খাই গৈছে মানে গুৱাহাটী ৰাস্তাত পানী হৈ আছিলে গাইছ পানী মাজেদি আহিবলগীয়া হৈছে সেইটো কাৰণে আমি মানে ক'তো ৰখি একো দেখাবও পৰা নাই ন তাৰে বতৰ কি চাব আৰু এতিয়া ক'ৰবাত কিবা এটা খালে দেখামগে আৰু দেই চাই থকা ভিতৰটো জামুগুৰি বুলি কয় এডোখৰ জামুগুৰি নেকি ইয়াতে আমি ৰখিলোঁ ৰখি মেলি কিবা এটা
খাওঁ বুলি ভাবিছোঁ ন দোকান এখন দেখিছোঁ হোটেল এখন তাতে আমি কিবা এটা খাওঁগৈ এতিয়া যাওঁ ব'লক গাইছ আমি এতিয়া কিবা এটা খাবলৈ সোমালোঁ হয় নাই হোটেল এখনত সোমাইছোঁ কিবা এটা খাওঁ বিৰাট ভোক লাগিছে আৰু গাড়ীখনো ৰেষ্ট দিয়া হোৱা নাই প্ৰায় 200 কিলোমিটাৰে আহিলোঁ এতিয়া অলপ ৰেষ্ট দিছোঁ গাড়ীখন আৰু আমিও কিবা এটা খাই লওঁ খাই কিনে ইয়াৰ পৰা ওলাই যাম এতিয়া ভিউটো আপোনালোকক দেখাই দিছোঁ বেক চাইডৰ ভিউটো চাওক এইটো হৈছে বেক ভিউ আমাৰ গাড়ীখনে অলপ আগতে পাৰ্কিং কৰি থৈ আহিছোঁ তাৰপিছত ৰাস্তাটো চাই চাই আমি খাম এইফালে গাইছ আমি মানে ভাত বিচাৰিছিলোঁ ভাত বনোৱাই নাই মানে দেৰি হ'ব বুলি ক'লে সেইটো কাৰণে আমি ৰুটিয়ে লৈ লৈছোঁ এইফালে ৰুটি খাইছোঁ কেনেকুৱা ৰুটিয়ে খাই ন ভোক লাগিছে ভাত খাবলৈ মনটো আছিলে কিন্তু ভাত নহ'ব যে ঠাণ্ডা ভাত আছে অৱশ্যে নাখাওঁ বুলি তো ৰুটিয়ে খাই লওঁ ৰুটি খাই বৈ আৰু ইয়াৰ পৰা ওলাম বাকী আপোনালোককো দেখাই আছোঁ মাজে মাজে আপোনালোকেও ব্লগটো কণ্টিনিউ চাওক আৰু ভিডিঅ'টোত মৰম দিয়ক আৰু এইফালে তিতিবুই মানে চুলি তুলি বেয়া হৈ গ'ল তিতি মানে বৰষুণ দি আছিলে ন সেনেকৈ ওলাই গ'লোঁ দোকানত খাবৰ কাৰণে খালোঁ ভাত বিচাৰিছিলোঁ ভাত নাপালোঁ শুকান ৰুটিকে খাই দিলোঁ দুখন আৰু বেলেগ নাই দাল তৰকাৰী তাৰপাছত আৰু এতিয়া জাৰ্ণিটো আকৌ ষ্টাৰ্ট কৰি দিছোঁ ন আৰু 200 কিলোমিটাৰ আছে আৰু এতিয়া 223 কিলোমিটাৰ আছে 200 কিলোমিটাৰ বুলিয়ে ধৰিছোঁ আৰু লখিমপুৰ পামগৈ এতিয়া লখিমপুৰ বেছি নাই আৰু কিমান কিলোমিটাৰ আছে জানো লখিমপুৰ কাৰণে আৰু 150 কিলোমিটাৰমান আছে লখিমপুৰলৈ আৰু এতিয়া গৈ থাকোঁ আপোনালোকক দেখাই থাকিম যদি ৰাস্তা ঘাটে আকৌ ৰোৱা হয় ন কণ্টিনিউ কৰি চাই থাকক আৰু এতিয়া আমি আহি লখিমপুৰ বাইপাছ পাৰ হ'লোঁ মানে লখিমপুৰত নৰখিলোঁ ৰখিবলৈ মানে কি তাত ৰখা নহ'লে মানে দোকান চোকানে একো ভালকৈ থাকিলোঁ মানে মেইন নৰ্থ লখিমপুৰ ৰোডত অহা নাই আমি বাইপাছত আহিলোঁ লখিমপুৰ ৰোডৰ কিবা বাইপাছ বুলি দেখালে মেপত সেইটো চাইডে আহিলোঁ তাৰপিছত এতিয়া ভাবিছোঁ কি গোগামুখতে অকণমান ৰখিম বুলি ভাবিছোঁ যিহেতু গাড়ীখন ৰেষ্ট দিয়া হোৱাই নাই অথনি যি হেৰি খাওঁতে পুৰি খাওঁতে যি মানে ৰেষ্ট অলপ দিব পালোঁ আধা ঘণ্টামান ল'লোঁ আধা ঘণ্টা মানে ৰেষ্ট দিয়া হ'ল ইমান টাইম চলিছে দিনটো তো সেইটো কাৰণে গোগামুখতে অকণমান ৰমগৈ বুলি ভাবিছোঁ তাতে ৰমগৈ আৰু আপোনালোকক মন্দিৰ এটা দেখাম বুলি ভাবিছিলোঁ টোপনি ধৰিলে মোৰ সেইটো টাইমত দেখাবলৈ নহয় টোপনি আহিলোঁ মন্দিৰত লখিমপুৰত তো চাই থাকক আৰু এতিয়া গোগামুখতে লগ পাম আৰু দেই আপোনালোকক মই বস্তু এটা দেখাবলৈ আছে দেই এইখিনি মই চুলিখিনি দেখিছে নাই এইবোৰ দেখিছে নাই বতাহত গোটেইখিনি আজি ধৰা পৰি গৈছে ষ্ট্ৰেট কৰি পেলাই এইখিনি এনেকৈ ছিগি থাকিলে গোটেইবোৰ এনেকুৱা এডাল হৈ থাকিলে চাই চুলিখিনি তাকে ষ্ট্ৰেট কৰি চুলি হৈছে মানে ছিগিলে কমেণ্ট কৰি জনাবা দেই মানে মোৰ চুলিটো বহুত কম আছে তাতে আকৌ এইকেইডাল চুলিও আকৌ এইখিনি হৈ মানে ছিগি গ'ল এতিয়া এনেকৈ এডোখৰ মানে এআঙুলিকৈ বাঢ়ি আছে চুলিটো বহুত অশান্তি হয় মানে গাড়ীয়ে চাৰিয়ে আহিলে মানে হাৱা বতাহ লাগিলে ওলাই যায় চুলিখিনি জট বান্ধি যায় তো ক'বচোন আপোনালোকে চলিউশ্যন দিব আৰু চুলি সৰে মোৰ মানে চুলিটো বহুত সৰে এবাৰ ভিডিঅ' এটা দিছিলোঁ চলিউশ্যন নিদিলে যদি এতিয়া পায় কোনোবাই দিব দেই চলিউশ্যন এতিয়া আমি গোগামুখ পাই গ'লোহি আৰু এতিয়া গোগামুখ পাই মেলি দোকান এখনলৈ আহিছোঁ কিবা এটা লওঁ আৰু এতিয়া ললোগৈ মানে কি মোৰ কাটাটো ভাগি গ'ল এনেকুৱা কেপিনা এটা ল'লোঁ গৰম আহিছে তাৰপাছত আৰু এইফালে জুচ দুটা আনিছোঁ খাবৰ কাৰণে গৰম লাগিছে ইয়াতে ভাবিছিলোঁ আগতে মিক্সাৰ বিকে গোগামুখত খাম বুলি ভাবিছিলোঁ দোকানেই নাই আজিকালি সেইটো কাৰণে কোল্ড ড্ৰিংকছকে দুটা আনিলোঁ আৰু খাই লওঁ এতিয়া খাই বৈ একেবাৰে আকৌ ধেমাজিত লগ পাইছোঁ আপোনালোকক আমি আহি ধেমাজি টাউন পাই গ'লোহি আৰু এতিয়া ধেমাজি টাউনত মানে এতিয়া দোকান এখনত সোমাম কিবা কিবি অলপ লৈ লওঁ লৈ পিনে ঘৰ গৈ আছোঁ